যি তোমাক পচন্দ কৰে তেওঁ তোমাক সকলো অৱস্থাতেই পচন্দ কৰিব। তুমি সাজি কাচি পাৰফেক্ট হোৱা, তোমাৰ সেই ধুনীয়া চেহেৰা, নাইবা তুমি পখৰদত ঘূৰি অহাৰ পাছত তোমাৰ সেই তৈলাক্ত চেহেৰা, দুয়োটাই কিন্তু তেওঁৰ বাবে সমান। তুমি ক্ষীণ হোৱা বা শকত হোৱা, অথবা পঢ়াত ভাল হোৱা বা বেয়া হোৱা, এইবোৰে তেওঁৰ ওচৰত কোনো পৰিচয় বহন নকৰে। কাৰণ তেওঁৰ বাবে তুমিয়েই সকলো। তোমাৰ বাহিৰে তেওঁৰ ওচৰত আৰু কোনো বিকল্প নাথাকে। এনেধৰণৰ ভালপোৱাবোৰৰ মাজত আচলতে কোনো লোভ লালসা এইবোৰ নাথাকে। নাথাকে কোনো স্বাৰ্থপৰতা। কেৱল থাকে হাঁহি ধেমালি, খং, অভিমান, শ্ৰদ্ধা আৰু ভালপোৱা। পূৰ্ণতা পাওক এনেধৰণৰ সকলো ভালপোৱা।